গুড মৰ্ণিং। এয়া মই ৰাতিপুৱা জুইত ৰুটি বনাই আছোঁ। মোৰ যিহেতু পাকঘৰত জুইত বনোৱাৰ সুবিধাকণ আছে, সেইটো কাৰণে মই পাকঘৰত জুইতে বনাই আছোঁ। মই মাজে মাজে প্ৰায় বনাই থাকোঁ জুইত। তো এয়া আৰু বনাই হৈ গৈছে এতিয়া ৰুটি বনাই। আৰু এইফালে দেউতাকক আৰু বেটীক দি দিছোঁ, ময়ো খাওঁ লগতে। খাইছা? নাই খোৱা? খাই কৰি দিয়া। খাই কৰি দিয়া। এইফালে মিষ্টাৰ যাব ওলাইছে এতিয়া ডিব্ৰুগড় গৈ আছে। দুটা হেলমেট আৰু কোনোবা এজন যাব যে, সেইকাৰণে হেলমেট দুটা লৈ লৈছে। নমস্কাৰ সকলোকে, মই নাৰিকা গোহাঁই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। আমাৰ অকণমান বেয়া, বেটী আৰু মোৰ বেয়া, মানে আমাৰ দুজনী চৰ্দি হৈ আছে। তো অকণমান গাটো বেয়া আৰু, হয় নাই বেটী? আহা আকৌ, হাই কৈ দিবা, হাই কৈ দিবা, আহা আকৌ। হাই, বেটীও গা বেয়া হয়নে? চৰ্দি হৈ আছে আৰু মোৰ অকণমান গেছৰ প্ৰব্লেম দি আছে। তো সেইটো কাৰণে অকণমান গাটো বেয়া হৈ আছে। ভিডিঅ' বনোৱা নাই, ক'তো যোৱা নাই যিহেতু, সেইটো কাৰণে ভিডিঅ' বনোৱা নাই। মানে ওচৰতে গৈ আছোঁ, বজাৰলৈ যাওঁ, কিবা কৰোঁ, তেনেকৈ ভিডিঅ' বনোৱা নহয়। মানে বেটীক লৈ পেলাই গ'লে মানে ভিডিঅ'বোৰ বনাবলৈ অকণমান অসুবিধা হয়, সেইটো কাৰণে নবনাওঁৱেই। ঘৰতে মানে ছেফটি যেন পাওঁ, ঘৰতে বনাওঁ আৰু মানে চেষ্টা কৰিছোঁ। কিমান মানে কেনেকৈ পাৰিছোঁ নোৱাৰিছোঁ সেইটোতো নাজানো। আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ক'ৰ পৰানো চাই আছে সেইটো কমেণ্ট কৰিব, মানে কোনেনো চাই আছে সেইটো কমেণ্ট কৰিব, তেতিয়া গম পাওঁ। আৰু সেয়াই আৰু লাইক কৰি দিব যদি ভাল লাগে, হয় নাই বেটী? আৰু ছাবস্ক্ৰাইব কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি অকণমান মানে সহায় হ'ব আগুৱাই যোৱাত। আৰু আপোনালোকেও যদি এনেকৈ আমাক ছাপোৰ্ট কৰে আমাৰো ভাল লাগিব, সেয়াই আৰু, হয়নে? এইটো ফ্ৰাই দিয়ে মাৰ গাত বেলুন ফুলিব, হয় নাই? তুমি ফুৰাই দিয়াচোন, এইফালে কেমেৰাৰ ফালে ফুৰাই দিয়া। গাত পৰিব। বেটী আৰু দুদিনমানৰ পাছত স্কুল যাব, তাই প্ৰথম স্কুল যাব এতিয়া। মই স্কুলত দিলোঁ, এইবিলাক ভিডিঅ' বনোৱা নহ'ল। মই এডমিশ্যন ল'লোঁগৈ, ইউনিফৰ্ম চিলাব দিলোঁ, এইবিলাক ভিডিঅ' বনোৱা নহ'ল। কিন্তু জোখাটো হ'ল আৰু ইউনিফৰ্মযোৰ দিয়া নাই। আজি আনিব চাগে পাপাই, ডিব্ৰুগড় গৈছে, তো আহোঁতে লৈ আহিব চাগে, লৈ আহিব বুলি ভাবিছোঁ। আৰু যদি সময়টো হয় লৈ আহিব। আৰু ৰং পেঞ্চিল আনি দিব বেটীক, হয়নে? আমাৰ বাগানত পাত তুলি আছে, মই এতিয়া দেখাম ৰ'ব আপোনালোকক। মিষ্টাৰ ওলাই গ'ল আৰু মোৰ কাম আছে, ৰাতিপুৱাৰ কামখিনি গোটেইখিনি আছে, মই আপোনালোকক দেখাম। ফালে পাত ছিঙি আছে। এইফালে পাত ছিঙি আছে। পাত ছিঙিছা দিদি? এবাৰ দুবাৰ হৈ গ'ল ন? হাঁহি লাগিছে দিদিও, হাঁহি লাগিছে ন? মই এইফালে বাগানত ভিডিঅ' বনাই আছিলোঁ আৰু বেটীয়ে পিছফালৰ পৰা চিঞৰি আছে। তাই বোলে এইটো পানীখিনি পৰি থাকিলে, শেষ হৈ থাকিলে, এতিয়া মই ভৰাই দিব লাগে। তো ভৰাই দিব লাগিব আৰু, নে কি কোৱা বেটী? ভৰাই নিদিলে হ'ব নাই? মই আপোনালোকক আমাৰ ফুলনিখনি দেখাম ৰ'ব। ফুল দুজোপা আমাৰ ৰুই থৈছোঁ, তাকে একদম আমাৰ ছোৱালী 3জনী আৰু
বেলেগৰ ছাগলী আহি পূৰা চফা কৰি দিছে, দাই দিলে আৰু বেটিয়ে এফালে ভাত বনাই আছে। হা অঁ আটা বনাই আছে তাই এফালে ইটা পানী খেলি আছে তাই এফালে অকলে অকলে খেলি আছে। ভনীয়েক স্কুল গ'ল আৰু বায়েকে বেলেগত খেলিবলৈ গ'ল, তাই এতিয়া অকলে অকলে খেলি আছে ঘৰত, হয়নে? আগবেলা নহয়, সেইটো পিছবেলা বুলি কয়। এতিয়া আগবেলা হৈ আছে, তুমি পিছবেলা যাবা খেলিবলৈ। আৰু এয়া দেখিছে আমাৰ ঘৰৰ আগফালে এখন বাগান হয়, আমাৰে বাগান হয়, ৰাস্তাটো সিফালেও বাগান আছে আৰু সেইখনেই আমাৰ সৰুকৈ ধৰি এই কলগছলৈকে ধৰি বাগান হয়, সেইডোখৰ বাগান হয় ঘৰৰ আগফালে। আৰু এয়া ৰাস্তা এফালে জোকাইছে, মোক ধেমালি কৰিছে, দাই হয়, এইফালে ৰাস্তা হয়, এইটো ৰাস্তা হয় আৰু এখন ঘৰৰ আগফালে বাগান হয়। আৰু ইয়াত দেখিছেনে মাটি পেলাই থৈছোঁ, এইটো আমাৰ পদূলি উলিয়াম, মানে এতিয়ালৈকে উলিওৱা হোৱা নাই, উলিয়াম পিছত লাহেকৈ, এতিয়া ঠিক কৰিছোঁ, লাহেকৈ উলিয়াব লাগিব। মানে ঘৰটো যিহেতু আমাৰ নতুনকৈ বনাই আছোঁ, তো সেইটো কাৰণে পদূলিটো উলিওৱা হোৱা নাই, উলিয়াম লাহেকৈ। ঘৰটো কাম বহুতেই বাকী আছে, অকল আমি সোমাইহে আছোঁ, মানে বহুতখিনি কামেই বাকী আছে, পিছত আপোনালোকক দিম বাৰু হোম টুৰ। আৰু এফালে ইয়াত এতিয়া লাহেকৈ এইবোৰ বনাম, এইটো পদূলি এফালে মাটি পেলাই থৈছে, এইফালে নলা মাৰিছে এইফালে, আৰু ঘৰৰ এফালেও আমাৰ বাগানেই হয়, আৰু ঘৰৰ এইটো চাইডেও বাগানেই হয়, চবফালে বাগানেই হয়, দেখিছে? চব বাগান বাগান আৰু ফুলখিনি দেখাই আছোঁ ৰ'ব। এয়া মই কিন্তু ফুলৰ নাম একেবাৰে নাজানো, এয়া মই কিনি আনি পেলাই ৰুই থৈছোঁ, কলি আছে লাহেকৈ। এয়া এইবোৰ এই পিছফালে যে আছে, এইবোৰ মই আগতে ৰুই থোৱা গছে, বহুত ধুনীয়া হৈ আছিলে, ছাগলী আৰু এইফালে বেটিহঁতি মানে খেলিবৰ কাৰণে চব্জি বনাই, তেনেকৈ একদম খতম কৰি দিছে, শেষ কৰি দিলে। আৰু এইফালে এজোপা এনে ৰুই থৈছোঁ, আৰু এইফালে বেটিহঁতি চব্জি কাটিলে, ইমান ধুনীয়া ফুলজোপা, তাহাঁতি একদম চব্জি কাটি খতম কৰি দিলে, শেষ কৰি দিলে। আৰু এইফালে ফুলি আছে, ৰুই থৈছোঁ, একদম ছাগলীয়ে শেষ কৰিছিলে যদিও আকৌ এতিয়া নতুনকৈ আকৌ পোখাইছে এইফালে। মই কিন্তু ফুলৰ নামবোৰ নাজানো দেই, এয়া এইবোৰ কি কলি আহিছে আৰু লাহেকৈ, এতিয়া এমাহ হোৱাই নাই কিজান, মই আনি পেলাই বজাৰৰ পৰা আনি পেলাই ৰুইছিলোঁ এইবোৰ ফুল, এইফালে ইমান ধুনীয়া হৈ আছিলে নহয়, মানে চব খতম কৰি দিলে এইফালে। এয়া এটি ফুলৰ পুলি দি ৰুইছোঁ, এটি ৰুইছোঁ, আৰু এয়া কিনি আনি পেলাই ৰুইছোঁ, এজোপাও আগৰ হৈছিলে কিন্তু মানে চব নষ্ট হৈ গৈছে, বেয়া হৈ গৈছে। এয়া এইবোৰ, আৰু ঘৰৰ কাম যিহেতু কৰি আছিলে, তেতিয়া চিমেণ্ট পৰিলে, তো তেনেকৈও ফুলবোৰ অকণমান নষ্ট হৈ গ'ল। আৰু ইয়াত মই শাকৰ যিহেতু যোনবোৰ জাবৰ সেইবিলাক দি দিওঁ, সেইটো কাৰণে ইয়াত ওলাইছে কেৰেলা লতা ওলাইছে, তাপতে কেৰেলা বগাইছে, আৰু এয়া কলিয়াই আছে, একদম ইমান ধুনীয়া হৈছিলে, মানে চব খতম, শেষ কৰি দিলে মানে ছাগলীয়ে। টেঙেচি গছ হয়, এইবোৰ মই কিনি আনি পেলাই ৰুইছোঁ, এতিয়া লাহেকৈ কলিয়াব লৈছে, এইবোৰ কলিয়াব লৈছে। এই পিছফালে এজোপা ইমান ধুনীয়া গছ আছিলে, মই নামটো নাজানো, কিন্তু একদম গোটেইজোপা মানে পাত হৈ আছিলে, ছাগলীয়ে চব খাই দিলে, শেষ হৈ গ'ল। কলিয়াইছে, সৰু সৰু বেলি ফুল চাগে, নাজানো মই নামবোৰ। খুব ধুনীয়া লাগিছে, ফুলিছে, ৰ'দ পায়, আৰু এইফালে ছাগলী আৰু বেটিহঁতি খেলে, মানে চব্জি বনায়, এই ফুলবোৰকে নিয়ে, সেইটো কাৰণে এনেকুৱা হৈছে। আৰু এইফালে এইবোৰ কিনি আনি পেলাই ৰোৱা হয়,
অঁ এইজোপা কিনি আনি পেলাই ৰোৱা নহয় দেই, এয়া বাইদেউ এজনী ঘৰৰ পৰা দি পঠিয়াইছিলে, মোৰ বাইদেউৰ ঘৰৰ পৰা দি পঠিয়াইছিলে, তো আপোনাৰ সেই ইয়াতে ৰুই দিলে। এইজোপা মই কিনি আনিছোঁ, দেখিছেনে? আগটো খাই দিলে ছাগলী, এনেকুৱা মানে একদম চব নষ্ট কৰি দিয়ে। এজোপা হৈছিলে, এজোপা সকলো হেৰি কৰি গৈছে, একদম ধুনীয়াকৈ আকৌ ৰুব লাগিব, মাটিখিনি বদলাই দিব লাগিব, তাৰপাছতহে হ'ব আৰু। এতিয়া টাইম হৈ গৈছে দুপৰীয়া 11টা, আৰু বেটি আৰু মই খাব লৈছোঁ, মেগী খাব লৈছোঁ বেটি আৰু মই, কাৰণ ভাত খাবলৈ অকণমান টাইম আছে। তো আমাৰ এই টিকলিগৰাকীৰ ভোক লাগিব, সেইটো কাৰণে আমি দুজনী এতিয়া অকণমান মেগী খাই লওঁ। তো সেয়াই আৰু, চাই থাকিব আগলৈ।